Hello friends, how are you? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক। ফ্ৰেণ্ডছ, আজি মই হোৱাটছআপৰ কিছুমান গুৰুত্বপূৰ্ণ ছেটিঙৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম যিসকল মানুহে এই হোৱাটছআপৰ ছেটিংখিনি জানে বা আৰু যিসকল নাজানে সেই সকলো গোটেই মানুহখিনি মোৰ এই ভিডিঅ'টো প্লিজ চাব আৰু আপোনালোকৰ হোৱাটছআপখন আপুনি নিজে ৰক্ষা কৰক। তো ফ্ৰেণ্ড, চিম্পলি মই প্ৰথমতে হোৱাটছআপত গুচি যাওঁ। হোৱাটছআপৰ পিছত আপোনালোকে যে বহুতৰ প্ৰব্লেম হয় যে মোৰ একাউণ্টটো এক্সেছ হৈছে, মানে মোৰ একাউণ্টটো হেক হৈ গৈছে, হোৱাটছআপ একাউণ্ট হেক হৈছে, মোৰ নম্বৰত বেলেগে হোৱাটছআপ চলাই আছে। তো এইটো কেনেকৈ বন্ধ কৰিব ফ্ৰেণ্ড? তাৰ কাৰণে আপুনি হোৱাটছআপ যোৱাৰ পিছত ওপৰত চাব 3টা ডট অপশ্যন আছে, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত একদম লাষ্টত চাব ছেটিংছ বুলি আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি একাউণ্টছত ক্লিক কৰিব। একাউণ্টছত ক্লিক কৰাৰ পিছত 2 ষ্টেপ ভেৰিফিকেশ্যন আছে, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো এনেকুৱা হোৱাৰ পিছত আপুনি এইটো এনাবল কৰি দিব। এনাবল কৰি আপুনি যিকোনো এটা পাছৱৰ্ড দি দিব পাৰে। মই যিকোনো এটা পাছৱৰ্ড দি দিলোঁ। এতিয়া আপুনি ইয়াত আপোনাৰ আজিকালি ইমেইল হয়, সকলোৰে ইমেইল থাকে। তো আপুনি আপোনাৰ ইমেইলখন দি দিলে আৰু বহুত বেটাৰ হ'ব। তো মোৰ ইমেইলখন দি আছোঁ মই। তো মোৰ ইমেইল এড্ৰেছটো মই দি দিলোঁ ইয়াত। So done. 2 step verification is enabled. এতিয়া আপুনি ডান মাৰি দিব। এতিয়া ফ্ৰেণ্ড, এতিয়া যদিও আপোনাৰ নাম্বাৰটো কোনোবাই হেক কৰি হোৱাটছআপ খুলিব বিচাৰে, হোৱাটছআপ খোলাৰ পিছত আপুনি যিটো পিন মাৰিলোঁ, এই পিনটো মই মাৰিলেহে সেই হোৱাটছআপখন অ'পেন হ'ব। সি মোৰ নম্বৰত যিমানেই চেষ্টা নকৰক কিয় আৰু সি মোৰ নম্বৰ বৰ্তমান আৰু হোৱাটছআপ খুলিব নোৱাৰে। এতিয়া নেক্সট আৰু এটা টিপছ আপোনালোকক দিব বিচাৰোঁ যে বেছিকেলি আমাৰ যেতিয়া আমি নেট অন থাকে, কোনোবা মানুহে আমাৰ মোবাইলত মেছেজ, ভিডিঅ' বহুত ধৰণৰ বেয়া বস্তু পঠালে অট'মেটিক ডাউনলোড হৈ যায়। সেই অট'মেটিক ডাউনলোডটো আপুনি কেনেকৈ বন্ধ কৰিব? আকৌ সেইদৰে ছেটিঙত যোৱাৰ পিছত আপুনি এনেকুৱা এটা আহিব, ডাটা ষ্ট'ৰেজ ইউজেছ আছে, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মিডিয়া অটো ডাউনলোডত যাব। এইফালে যাব ৱেন ইউজিং মোবাইল ডাটা। আপুনি যদি এই 4টা অপশ্যন যে ফটো, অডিঅ', ভিডিঅ'জ, ডকুমেণ্টছ, এই যে 4টা টিক চিন মাৰি থৈ দিয়ে, তেনেহ'লে এইটো অট'মেটিক ডাউনলোড হৈ যাব। তো মই এইবিলাক গোটেইখিনি অফ কৰি থৈ দিম। অফ কৰি মই অ'কে কৰিলোঁ। এতিয়া মিডিয়া অটো ডাউনলোডটো তাৰমানে কোনোবাই আপোনাৰ মোবাইলত বস্তু পঠালে আপুনি যদি ভাল বস্তু হয় তেনেহ'লে ডাউনলোড কৰিব আৰু বেয়া হ'লে এতিয়া আৰু ডাউনলোড নহয়। তো এইটো বহুত ভাল হয়। বহুত মানুহৰ মোবাইলত বেয়া বস্তু বেলেগে পঠায়। তো এতিয়াৰ পৰা এইটো আৰু আপোনালোকক ছল্ভ কৰি দিলোঁ। তো ফ্ৰেণ্ড, আৰু এনেকুৱা কিছুমান ছেটিঙৰ বিষয়ে মই নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। আজি যিখিনি বস্তু মই আলোচনা কৰিলোঁ, সেইখিনি বস্তু বহুত
মানে গোপন হয়, এইবিলাক বস্তু মানুহে আপোনালোকক শিকায়। মোৰ তৰফৰ পৰা আপোনালোকক এইখিনি সহায় কৰিলোঁ। যদি মোৰ সহায়খিনি আপোনালোকৰ প্ৰয়োজনীয় বুলি ভাবে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ।